নমস্কাৰ সকলোকে কিতাৰ্থ দাস নামৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আপুনি সকলোৱে গম পাইছেই যে আমাৰ বিদ্যালয়সমূহলৈ যিসমূহ কিতাপ আহে, বিনামূলীয়া পাঠ্যপুথি আহে FTV, সেইসমূহ আমি নিৰ্দিষ্ট ব্লকৰ পৰা আনিবগৈ লাগে আৰু সেই FTV বিদ্যালয়ৰ কিতাপখিনি ব্লকৰ পৰা আমাৰ বিদ্যালয়লৈ আনিবৰ বাবে যিখিনি আমাৰ খৰচ হয়, মানে যিখন বাহনত আমি আনো, সেই বাহনখনত আমি যিটো ভাড়া দিবলগীয়া হয়, সেই ভাড়াটো FTV যিটো কেৰিং চাৰ্জৰ যিটো পইচা, সেই পইচাটো ইতিমধ্যে 28 তাৰিখে এখন অৰ্ডাৰ ওলাইছে। তাত সেই পইচাটো সকলো বিদ্যালয়লৈ এৰি দিছে বুলি জনাইছে। আপোনালোকৰ বিদ্যালয়লৈ সেই পইচাটো পাবলৈ সক্ষম হৈছেনে আপোনালোকে একাউণ্টত চেক কৰিব পাৰে আৰু সেই অৰ্ডাৰ কপিটো আছে, মই কমেণ্টত আপোনালোকক দেখাই দিম কেনেকুৱা ধৰণে অৰ্ডাৰটো ওলাইছে। আৰু লগতে ব্লকসমূহৰ যিটো কণ্টিজেঞ্চি, সেই পইচাটো ৰিলিজ কৰি দিছে। ধন্যবাদ। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।